বিদ্যাৰ্থীৰ মাজলৈ আজি যিখিনি কথা ক'বৰ বাবে আহিছোঁ সেইখিনি কথা সেইখিনি চাগে সকলোৰে জীৱনত ঘটে। এদিন নহয় এদিন হ'লেও তেনেকুৱা এটা দিন সকলোৰে জীৱনত চাগে আহে। গতিকে দৈনন্দিন জীৱনত মই এনেকুৱা পৰিৱেশৰ কেতিয়াবা মুখামুখি হৈছোঁ, আপোনালোকে হৈছেনে নাই নাজানো, যে আপুনি ধৰক কিবা এটা কাম জানে কিন্তু আপুনি চুপচাপ আছে। মানে এনেকুৱা নহয় যে আপুনি কামটো জানো বুলি 10টাই নাজানে, আপুনি যে কামটো জানে। এই 10টাই যে আপুনি কামটো জানা বুলি নাজানে, সেই 10টাই আপোনাক যিটো সমালোচনা কৰে, সেই 10টাৰ দৃষ্টিভংগীত আপুনি এজন নজনা মানুহ। আপুনি ইটো নাজানে, আপুনি সিটো নাজানে, আপুনি নাজানে, আপুনি নোৱাৰে দিয়ক। কথাই কথাই মানুহে আপোনাক কেতিয়াবা এনেকৈ ক'ব পাৰে, আপুনি বুজি পোৱা নাই দিয়ক, আপুনি বুজি নাপায় দিয়ক। আপুনি বুজি নাপায় বা আপুনি বুজিব পৰা নাই, তাৰ মানে আপোনাক কিবা লিকুৱাইছে, তেতিয়াহে আপুনি নুবুজিব। নাইবা ভালকৈ বুজাব পৰা নাই, তেতিয়াহে আপুনি নুবুজিব। নাইবা বহু এনেকুৱা কথা থাকিব, হয়তো আপোনাৰ আগত কোৱা নাই, পিছত খোলচা কৰিব, তেতিয়াহে আপুনি নুবুজিব। গতিকে দৈনন্দিন জীৱনত মানুহৰ এনেকুৱা কিছুমান দিন আহে যে এটা নহয়, এনেকুৱা এটা দিন যিটো দিনত আপুনি নিজকে সন্দেহ অনুভৱ কৰিব, নিজৰ মাজত আপুনি সন্দেহ অনুভৱ কৰিব যে মই ইটোও নাজানো, মই সিটোও নাজানো, মই সিটোও নাজানো, মই সিটোও নাজানো, মই জানো কি তেন্তে। বহু মানুহে পৃথিৱীত ভাতকেইটা খাবৰ কাৰণে বাচি নাথাকে, বহু মানুহৰ বহুত ধৰণৰ কাম থাকে আৰু বিভিন্নজন মানুহে বিভিন্ন ধৰণে নিশ্চয় প্ৰতিটো কামত আচলতে সক্ষম। গতিকে ইটো নাজানো, সিটো নাজানো, সিটো নাজানো, সিটো নাজানো বুলি একাংশ মানুহে আপোনাক যদি কৈছে, আপুনি ভয় নাখাব। তথাপি আপুনি ভাবিব যে আপোনাৰ মাজতো কিবা এটা জনা, আপোনাৰ মাজতো ক্ৰিয়েটিভ কিবা এটা আইডিয়া আছে। আপুনি তেওঁ যিটো নাজানে, আপুনি হয়তো সেইটো জানে, তেওঁ যিটো খোলচা কৰিব খোজে, আপোনাৰ হয়তো সেই ক্ৰেডিটটো নাই। গতিকে আনে কি ক'ব ইয়াৰ ওপৰত নিৰ্ভৰ কৰি চলিলে আপুনি নহ'ব। দৈনন্দিন জীৱনত আপুনি সদায় যিকোনো কাম এটা কৰিব পাৰিম বুলি চলিব লাগিব, কাৰণ আপোনাৰ কেপাচিটি কিমান তেওঁ হয়তো নাজানিবও পাৰে, নাইবা আপোনাক কেপাচিটিটো প্ৰয়োগ কৰি আপুনি কামটো সফল কৰি তুলিবলৈকে আপোনাক হয়তো সেই সুযোগখন নিদিবও পাৰে। গতিকে আনৰ কথা মতে আপুনি কি জানিছে, আপুনি কি নাজানিছে, এই কথাটোত আপুনি বেছি গুৰুত্ব নিদিব। হয়তো আপুনি শুনিব, আপুনি নাজানে, আপুনি বুজা নাই দিয়ক, আপুনি নাজানে দিয়ক, এৰি নিদিব তেতিয়াই। হয়তো একাংশ মানুহে আপোনাক ভাবিব যে নাজানে বুলি ক'লেই তেওঁ চুপচাপ থাকিব, তেতিয়াই কিন্তু আপুনি কামটোৰ পৰা লিভ নকৰিব, কাৰণ তেওঁ সেইটোৱে বিচাৰি আছে, আপুনি জানিব নালাগে। মই নীলাক্ষীৰ ভিডিঅ'বোৰ চাওঁ, মই এবাৰ খুব ভাল পাইছিলোঁ নীলাক্ষীৰ ভিডিঅ' এটাত। নীলাক্ষীয়ে বৰ ধুনীয়াকৈ এটা চিম্পুল কথা এটা কৈছিল কোনোবা এটা পডকাষ্টত, যে আপুনি একো দিব পৰা নাই, আন মানুহখিনি আপোনাৰ ভিডিঅ' চাই কি পাইছে এইটো আপুনি নাজানিব, কিন্তু আপুনি ভাল এটা কণ্টেণ্ট দিব ট্ৰাই কৰিব পাৰে, সেইটো আপোনাৰ হাতত আছে। গতিকে মই দৈনন্দিন জীৱনত মানুহৰ জীৱনত ঘটা এটা সৰু ঘটনা এদিন হ'লেও ঘটে, এই চিম্পুল কথাটোৱে আজি মানে এই ভিডিঅ'টোৰ মাজলৈ লৈ আহিলোঁ। আৰু সঁচাকৈ নীলাক্ষীৰ সেই কথাটো মই ক'ৰবাত উপকৃত হৈছোঁ, ভাল লাগিছে। নীলাক্ষীৰ ভিডিঅ'বোৰ চাওঁ, খুব চিম্পুল আৰু মাজে মাজে বৰ হাঁহি উঠা কথা কয়, কেতিয়াবা হাঁহো। আৰু আপোনালোকলৈ মই এটা সৰু কথা আগবঢ়ালোঁ, কি পায়, কেনে পাইছে আপোনালোকে জনাব। মোৰ লগত এনেকুৱা ঘটে, মই সেইবাবে কৈছোঁ, আপোনালোকৰ মাজতো এনেকুৱা ঘটে নেকি চাবচোন এবাৰ।